আজি মই বাম খেতিলৈ আহিছোঁ, আপোনালোকো দেখাম। অলপ চব্জি নিবলৈ আহিছোঁ, কি খেতি কৰিছে আপোনালোকেও চাব আৰু আপোনালোকক দেখাম। চকীয়া সৰিয়হ ছিটিয়াই থৈছে, দেখিছে এইবোৰ হাল বাই থৈছে আগলৈ। এইফালে কিবা মূলা চোলা কিবা কিবি কবি চবি দিয়া আছে, সেইফালে সৰিয়হ দিয়া আছে। গাইছ আহি পাই গ'লোঁ আমাৰ মোমা কেম্পটোৰ, খেতি কৰা কেম্পটো এইটোৱে চাওক। ভিতৰ খেতিয়কৰ ঘৰ এনেকুৱাই আৰু। ইয়াত মানে কেম্প তৰি লৈছে এইবোৰ। এইফালে আগফালে লাইশাক আছে আৰু পিছফালে মোমা হাল বাই আছে। আপোনালোকক দেখাম মই। হাল বাই আছে, আপোনালোকক দেখাইছোঁ পূৰা হাল বাই আছে। এইবোৰ কিবা লাইশাক চাইশাক সৰিয়হ দিয়া আছে। এইবোৰ পানীলাও। এইফালে পানীলাও, এইফালেও পানীলাও, একদম ওলমি আছে দীঘল দীঘল হৈ। গাইছ চক, এই লাইশাক পুলি উঘালি লৈছোঁ ঘৰত ৰুবলৈ আৰু খাবলৈও হৈ যাব ধুনীয়াকৈ চাকনা কৰি। এয়া চব বহুত আছে। কচু, এইটো কোমলীয়াটো খাব লাগে, মানুহে কেলচিয়াম বাঢ়ে বোলে, এইটো খাব লাগে। এইবোৰ কচু চব, মই কচু কোমলীয়া এই ডালটো মানে কাটি আছোঁ আৰু খামগৈ।